নমস্কাৰ সকলোকে। বিহু মানে সকলো অসমীয়াই বলিয়া নহয়নে বাৰু? এইবাৰতো আপোনালোকে জানেই বিশ্বত গিনিজ বুকত ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। তাকেই যোৱা 2 বছৰ যেতিয়া কৰোণাৰ কাৰণে আমি বিহু পালন কৰিব পৰা নাছিলোঁ সকলোৱে মিলি, মোৰ কিন্তু খুব দুখ লাগিছিলে। এইবাৰ কিন্তু সেনেকুৱা নহয়। এইবাৰ আপোনালোকে সকলোৱে বহুত ধুনীয়াকৈ বিহু পালন কৰিছে, উদযাপন কৰিছে মিলি পেলাই, গাঁৱত, চহৰত, স্কুলত। তাকেই আজি আমাৰ ছোৱালীৰ স্কুলত ডন বস্কোত বিহু উদযাপন, তেওঁলোকৰ সকলো টিচাৰ্ছ, ফাদাৰ্ছ এজ এ ষ্টুডেণ্টৰ লগত খুব ধুনীয়াকৈ বিহু উদযাপন কৰিলে। মই তাকে আপোনালোকৰ আগতো দেখাবলৈ চেষ্টা কৰিছোঁ। চাই পেলাই আপোনালোকে ক'ব কি কেনেকুৱা লাগিছে, কিন্তু মোৰ খুব ভাল লাগিলে। পূবে ভঁৰাল পশ্চিমে গঁৰাল, উত্তৰে চৰু দক্ষিণে গৰু, গৃহস্থৰ কুশলৰ ঠেপ বোলা জয় হৰি বোলা। বৰঘৰৰ বিৰালী বহিল আৰু এতিয়া আমাৰ ছোৱালীজনীৰ গ্ৰুপটো আহিছে।
আহিলে